এই দাদাজনে 11বাৰ ব্লাড ডনেট কৰিছে। আমাৰ টিম ইমিউনিটি গ্ৰুপৰ এজন সক্ৰিয় সদস্য হয়। দাদাৰ নামটো কি আছিলে? শ্ৰী দিগন্ত গগৈ। দিগন্ত গগৈ। ইয়াৰ মাজুলীয়ে নে? নাম ল'ব পাইছে। বাপৰে বহুত দূৰ, আমাতকৈও দূৰ, বহুত দূৰ। আৰু দাদাহঁতে এনে ব্লাড ডনেট কৰিছে। আৰু ছাৰহঁত আছে নি ইয়াত? ডক্টৰ অঁ। আৰু প্ৰভু ঈশ্বৰ, আপুনি এইবাৰ প্ৰথম দিছে চাগে হয় নাই? প্ৰথম দিছে। আৰু কি মেছেজ দিব টিম ইমিউনিটি? মেছেজ মানে আৰু কি আৰু ৰাইজৰ কাৰণে দান হয় দিব পাৰিলে ভালেই আৰু। হয় হয়, মানে তেজৰ মূল্য বহুত বেছি। এজন দুখীয়া মানুহক আমি সহায় কৰোঁ হয় নাই বাৰু? ভাল হয়। হয়, ধন্যবাদ দিয়ক। বাইদেউক বুজাই থৈ গ'লোঁ টিম ইমিউনিটিৰ বিষয়ে। আমি ৰক্তদাতা হয়। আমি যাম এতিয়া, আকৌ গৈ আছোঁ আৰু ব'লক। আৰু মই ৰাস্তা পাহৰি গ'লোঁ, বহুত দূৰ ঘূৰিলোঁ, ঘূৰি অৱশেষত পালোঁহি, মেইন গেট পালোঁহি এয়া। আৰু আমি ভিতৰত সোমাই যাম। এইখনে মেইন গেট পালোঁহি। আৰু ব'লক ভিতৰত সোমাই যাম ব'লক। তেজ খোৱা মানুহৰ সংখ্যা কমি তেজ দিয়া মানুহৰ সংখ্যা আমাৰ বাঢ়িব লাগে, তেনেকুৱা উদ্দেশ্য আছে, মূল উদ্দেশ্য আছে টিম ইমিউনিটি। আজি টিম ইমিউনিটি বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰক্তদাতা শিবিৰ ৰাখিছিলে। আৰু ইয়াতে 60জনৰো অধিক দাদাই ৰক্তদান কৰিলে। আৰু ইয়াৰ ৰক্ত দি আছে ভিতৰত, ব'লক এয়াৰ ভিতৰত। আৰু সেইটো কাৰণে কওঁ টিম ইমিউনিটি জিন্দাবাদ। আৰু এনেকুৱা অনুষ্ঠানত আপোনালোকো আগবাঢ়ি আহক, নৱপ্ৰজন্ম। আমিও আপোনালোকৰ লগত প্ৰেৰণাদায়ক হৈ থাকিম। ব'লক এয়া দি আছে, প্ৰভু ঈশ্বৰে দিছে ৰক্তদান। দুখীয়া মানুহৰ এটোপাল তেজে নিজৰ জীৱন ৰক্ষা কৰিব পাৰিব, কিনিবতো নোৱাৰে। আৰু মই এনে আইডেণ্টি কাৰ্ডটো বনাই ল'লোঁ, মোৰ নাম দিলোঁ, ঠিকনা দিলোঁ, মোবাইল নাম্বাৰ দিলোঁ। আৰু আমি ভিতৰলৈ সোমাই যাম। এই অনুষ্ঠানটো বাহিৰত আছিলে, ৰক্তদাতা শিবিৰটো বাহিৰত আছিলে। আহি পালোঁহি কাৰ্যালয়। আৰু আই কাৰ্ডটো বনাই ল'লোঁ। আৰু আমি ভিতৰলৈ সোমাই যাম। স্মৃতি তৰ্পণ। আৰু সত্ৰনগৰী মাজুলী বুলি ক'লে এটা অন্যান্য বেলেগ এটা ৰূপ আছে। ইয়াত পৰ্যটক আহিছে, পৰ্যটকো আগফালে ৰৈ আছে। আৰু আমাৰ এটা মেছেজ যাব লাগিব বাহিৰলৈ, আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ইয়াত আহি পালোঁহি, মই এখন আই কাৰ্ড ল'লোঁ আৰু এখন সম্পাদ দিলে দাদাই। ধন্যবাদ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু চাব, ভিডিঅ'টো শেষ নকৰিব, কাটি নাচাব। শেষলৈ টিম ইমিউনিটি কেনেকুৱা এটা বস্তু, অসমত কেনেকৈ জীয়াই আছে হয় নাই? আৰু গৈ থাকোঁ ব'লক। এই নকওঁ টিম ইমিউনিটি কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ প্ৰমুখ্যে সমূহ কৰ্মকৰ্তা আৰু মাজুলী জিলা কমিটিৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কিয়নো ইমান এটা সুন্দৰ অনুষ্ঠান পতা হয় মাজুলীত, উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰাংগণত। আৰু সঁচাকৈ ভাল লাগিলে আহি, ইয়াত সঁচাকৈ আনন্দিত হ'লোঁ। বহুত এটা সুন্দৰ অনুষ্ঠান হ'ল। আৰু এটা মেছেজ আমাৰ বাহিৰলৈ পঠিয়ালে, ভাল লাগিলে, বহুত ভাল লাগিলে। মই আহিছিলোঁ মাজুলীলৈ, আমাৰ টিম ইমিউনিটি যিটো গ্ৰুপ আছিলে, ৰক্তদাতা শিবিৰ আৰু মানুহ মতাৰ। আৰু মই মাজুলীলৈ আহিলোঁ, ইমান ধুনীয়া এটা সুন্দৰ অনুষ্ঠান হ'ল আৰু ইমান ভাল লাগিলে। আৰু মহিলাও বহুত ওলাই আহিছে আৰু এইটো ক্ষেত্ৰত ৰক্তদান কৰিবৰ কাৰণে। আৰু এটোপাল ৰক্তৰ কাৰণে কিমান কষ্ট হয়, আৰু দিবলৈ কিছুমানে নোখোজে, আৰু ঘৰৰ মানুহো নিদিয়ে। আমি দিবলৈ যাওঁ, আমি ওলাই আহোঁ। আৰু এই ক্ষেত্ৰত মহিলাও যথেষ্টখিনি মানে অৰিহণা আছে। বাইদেউ বহুতবাৰ দিছে। কিমানবাৰ দিলে বাইদেউ আপুনি? 35বাৰ। বাপৰে, 35বাৰ দিছে। ভাবক, এজনী মহিলাই 35বাৰ ৰক্তদান কৰিছে। আপোনালোকে কিন্তু স্বাস্থ্য সবল, সুস্থ সবল হৈছে বাইদেউ। বাইদেউ এতিয়া হাঁহি থাকে, ইমান মৰমীয়াল ভাষা দিলে। ভাষণটো আপোনালোকক দিম, ভিডিঅ'ৰ লগত কাঠি দিম, চাব। আমাৰ ৰাজু দা আছে, বোকাহাটৰ সকলোৱে চিনি পায়। ৰাজু দায়ে কেইবাৰ দিলে? ৰাজু দা এবাৰ নলবাৰীত, আপোনাৰ 34 বছৰ। এবাৰ নলবাৰীত মঙলদৈত এখেতক শ্ৰেষ্ঠ মানুহ বঁটা পাইছে। আৰু ভাবক, আৰু বহুত আছে, মাজুলীতো বহুত আছে। আৰু বাইদেউৰ পৰা দুটামান কথা শুনি, আপুনি কেনেকৈ অনুপ্ৰেৰণা পালে ব্লাড দিবৰ কাৰণে? একদম সঁচাই ক'ব গ'লে 2008 চনত যেতিয়া মোৰ হাজবেণ্ডৰ অসুখ হৈছিলে, তেতিয়া প্ৰথমবাৰ মই ডিব্ৰুগড়ত ব্লাড দিছিলোঁ। তেতিয়া মোৰ প্ৰায় 19 বছৰমান বয়স আছিলে, 2008 চনৰ কথা এইটো। তেতিয়া মই নাজানো মোৰ যে অ' নিগেটিভ হয়। ছাডেনলি দিব লগা হ'ল। তেতিয়া এই সংগঠনবিলাক নাছিলে। ছাডেনলি দিব লগা হ'ল, কি কৰিম, ডিব্ৰুগড়তো দিবই লাগে, যিহেতু ডায়েলিচিছ পেচেণ্ট আছিলে, ডায়েলিচিছ কৰিব লাগে, ব্লাড দিবই লাগিব। তো সেইটো কাৰণে হঠাতে মই ব্লাডটো দিলোঁ।
দিয়াৰ পিছত গম পালোঁ যে মই অ' নিগেটিভ ডনাৰ হয়। তেতিয়া মোক ব্লাড বেংকৰ ডক্টৰে ক'লে বাইদেউ আপুনি এনেকৈ হঠাতে দিন দিব, আপুনি বেলেগক বিচাৰিব, যেতিয়া আপোনাক প্ৰয়োজন হয় আমি ফোন কৰিম আপোনাক। তেনেকৈ থাকিলে কৰি আছোঁ তেনেকৈ মই ৰক্তবীৰ, ৰুদ্ৰাক্ষী, তাৰপিছত ৰক্তই জীৱন এনেকৈ বুলি কেইবাটাও সংগঠনত মই ব্লাড দিছোঁ। যেতিয়া মোক যোনে ফোন কৰে, সংগঠন বুলি কথা নাই দেই, যোনে ফোন কৰক অ' নিগেটিভ ব্লাড লাগে চোন বাইদেউ পাৰিবনে? অঁ মই যাওঁ। যেতিয়া মই দিব পৰা হৈ থাকোঁ মই যাওঁ। তেনেকৈ কৰি আজি মোক হিউমিনিটিটো মই আপোনাৰ প্ৰায় 17বাৰমান হিউমিনিটি দিছোঁ দেই। হিউমিনিটি 17বাৰ ওপৰত দিছোঁ। লকডাউনৰ সময়ততো মই বহুত দিছোঁ, এইটো আৰু মানে মোক গালিহে পাৰিছে। নৱম প্ৰজন্ম আৰু মহিলাসকলক মই এটা কথাই ক'ম, ব্লাড দিলে, ৰক্তদান কৰিলে কাৰো একো ক্ষতি নহয়। কাৰণ যিহেতুকে মেডিকেল চায়েন্সে সকলো টেষ্ট কৰিহে ব্লাডটো কালেকশ্যন কৰে। যদিহে হিমগ্ল'বিন কম থাকে, প্ৰেছাৰ বেছি থাকে, থাইৰয়ড থাকে, কোনোবাই বোলে চুগাৰ মেডিচিন লয়, তেতিয়াতো ব্লাড নলয়। গতিকে বা মাহেকীয়া অসুবিধা আছে, ফিডিং বেবী আছে, তেতিয়া ব্লাড নলয়। বা ৱেটৰ ক্ষেত্ৰতো যদি লষ্ট হয় তেতিয়া নলয়, 50 ওপৰত থাকিবই লাগিব, তেতিয়াহে ল'ব। গতিকে ব্লাড সকলোৱে ৰক্তদান কৰক। আপোনালোকে ভাবি চাব, এবাৰ মাত্ৰ ৰক্তদান কৰক, তাৰপিছত আপোনালোকে নিজেই ক'ব লাগিব যে মই আকৌ দিওঁ। প্ৰথমবাৰহে দিবলৈ ভয় লাগে, পিছৰবাৰত ভয় নালাগে। তাৰপিছত ভয় নালাগে। ধন্যবাদ জনাইছোঁ। লগতে এতিয়া আমি আহিছোঁ আমাৰ আজি অনুষ্ঠানটোত উপস্থিত থকা, আমি এইফালে আহিছোঁ। আমি এইফালে যাম। ছাৰ এয়া ৰৈ আছে, ধন্যবাদ ছাৰ। আহিছোনে যাইছোনে বাইদেউহঁতে কেইবাৰ দিলে? আপুনি আপুনি ব্লাড দিছে নে আগতে? এইবাৰ পৰা দিব। বাইদেউ আপুনি দিছে নেকি? এইবাৰ পৰা দিব, ভয় নাখাব দেই। বাইদেউ নমস্কাৰ। কস্তুৰিকা আৰু দাদুমিয়া বাইদেউহঁতে কেইবাৰ দিলে? দিছে নে? বাইদেউহঁতে বহুতবাৰ দিছে, 19 বাৰ দিছে বাৰু ভাবক। আৰু বহুত মহিলা আছে ইয়াত, ৰক্তদাতা বহুত আছে। হয়, এয়া মাজুলীলৈ আহি বহুত ভাল লাগিলে, আৰু এটা সুন্দৰ পৰিৱেশ হ'ল, ইমান ভাল লাগিলে। আৰু ভাবি বন্ধ পৰিৱেশ আমাৰ ইয়াত হ'ব দিয়া, ইমান ক'ব নালাগে। বাৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ মাজুলী এই উত্তৰ কমলাবাৰী সত্ৰৰ পৰা। আৰু আমি আগুৱাই যাম, আপোনালোকৰ মৰম চেনেহ সহায় লাগিব, প্ৰেৰণা লাগিব, তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। জয় আই অসম, জয় টিম হিউমিনিটি।